সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰু আমাৰ এই যিটো পৰিৱেশটো বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত কিয় জানে না আমাৰ পিছফাল দেখি এইখিনি নাচনি ধুনীয়াকৈ নাচি আছে আৰু নাচনি নাচিবই কাৰণ বৰ্তমান আমাৰ যিটো অসমীয়াৰ অতিকৈ আপোন অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান দিনে বাকী আছে আৰু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকৈ বিহুৰ আখৰা আমি দেখিবলৈ পাইছোঁ আৰু তাৰ সমান্তৰালকৈ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰতো মুকুট মিউজিক একাডেমীৰ উদ্যোগত মুকুট দাহঁতে ধুনীয়াকৈ ইয়াত বিহুৰ আখৰা আৰম্ভ কৰিছে আচলতে এইবিলাক অনুষ্ঠান কৰিলে ভাল কাৰণ আমাৰ কলা সংস্কৃতিটো নতুন যি প্ৰজন্ম আছে প্ৰজন্মবিলাকে ধুনীয়াকৈ আঁকোৱালি ল'ব পাৰে বা শিকিব পাৰে মুকুট দাহঁতে এই অনুষ্ঠানটো পাতিছে মুকুট দা এই অনুষ্ঠান যে আপোনালোকে যি পাতিছে যি মানে কেনেকৈ আমি উপকৃত হ'ম মানে নতুন চাম কেনেকৈ উপকৃত হ'ম এইবিলাকৰ পৰা তাৰমানে এটা চাউল এতিয়া সেই কেছেটত বিহু নাচে আমি যিবিলাক বিহু নৃত্য প্ৰতিযোগিতা চাওঁ আমি মঞ্চত কেছেটতে নাচে গতিকে কেছেটত নাচাটো তাৰমানে কেছেটত নাছিলে কি বিহুৰ যিটো যিখিনি সাধাৰণ জ্ঞান সেইখিনি তাৰমানে পটকৈ ঢুকি নাপায় আৰু মানে কেছেটত গানটো দিলে গানটোত গোটেইখিনি এতিয়া আমি যিটো কৰ্মশালা কৰি আছোঁ বা বিহুৰ আখৰাটো ধৰক প্ৰথমৰ পৰা কিমানটা ভংগীমা বিহু নৃত্যটোত কিমানটা ভংগীমা দিব লাগে তাৰপিছত পেঁপাখিনি আহিলে কেনেকৈ নাচিব লাগে গগনাত কেনেকৈ নাচিব লাগে গগনাৰ গান কোনটো বা পেঁপাৰ গান কোনটো পেঁপাত কি বজায় ঢোলত এই গোটেইখিনি তাৰমানে জ্ঞানটো পায় এটা মানে আমিও ইমান নহয় যে আমি গোটেইখিনি দিব পাৰে আমি মানে যিখিনি আমিও আয়ত্ব কৰিছোঁ আমিও ইমান মানে হেৰি নহয় আৰু ধৰকচোন গতিকে যিখিনি দিব পাৰিছোঁ সেইখিনিৰ দ্বাৰা মই ভাবোঁ হয়তো অলপ যিখিনি জানিছে শুদ্ধকৈ জানিছে তেওঁলোকে সেইখিনি জনাটো খুবেই দৰকাৰ আপোনালোকৰ ইয়াতে কিমানমান মানে বৰ্তমান সেই মানে প্ৰশিক্ষণ লৈ আছে প্ৰশিক্ষাৰ্থী মোটামুটি তোমাৰ 80জনৰ ওপৰত আছে ধৰা সৰু ডাঙৰ আমি বেলেগ বেলেগকৈ দিছোঁ সৰু কেইজনীক হ'লে ডাঙৰ কেইজনীক দিওঁ তাৰপিছত ডাঙৰ কেইজনী কৰি থ'লে সৰু কেইজনী ৰেষ্ট লৈ সেনেকৈ আৰু মানে চবৰে বেলেগ বেলেগ সৰুৰ বিহুটো বেলেগ হ'ব ডাঙৰৰটো বেলেগ হ'ব সেইকাৰণে বেলেগ বেলেগকৈ হেৰিটো দিয়া হৈছে আৰু মুকুট মিউজিক একাডেমীৰ উদ্যোগত যিটো বিহু মানে কৰ্মশালাটো হৈ আছে এইটো সৰ্থেবাৰীতে কৈছে আৰু বেলেগ বেলেগ জেগাতো কৈছে আৰু তাৰমানে মুকুট মিউজিক একাডেমীত আমিতো আগৰ পৰাই কৰি আছোঁ কিন্তু এইবাৰ মই সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত মানে যোৱাবাৰ প্ৰথম কৰিলোঁ এইবাৰ দ্বিতীয়বাৰ আৰু ইয়াৰ পিছৰ আমাৰ কৰ্মশালাটো হ'ব এই বনিয়াগুছি ৰাসখোলা পঞ্চগ্ৰাম যিটো ৰাসখোলা তাতে হ'ব তাৰে পিছত বিয়াকুছিত হ'ব মানে এটি বছৰত বিহুৰ আখৰা তিনি ঠাইত হ'ব ইয়াতে হৈ গ'ল ইয়াৰ কালিৰ পৰা আমাৰ পঞ্চগ্ৰাম ৰাসখোলা বনিয়াগুছিত আৰু তাত শেষ হোৱাৰ পিছত বিয়াকুছিত হ'ব আচ্ছা আৰু এটা বস্তু কথা পাতোঁ মানে কি আগতে আমি দেখা পাইছিলোঁ আগতে ধৰি লওক সৰ্থেবাৰীৰ কথা কওঁ জমুঠি চুপা হওক বা গমুৰা হওক বা আটাটি চুপা বিভিন্ন স্থানত মানে কি ঢোলৰ মানে বিহুৰ আগে ঢোলৰ গুমগুমনি আমি শুনা পাইছিলোঁ কিন্তু লাহে লাহে বস্তুখিনি আমাৰ মাজত নহয় হৈ গৈছে মানে এতিয়া শব্দটো নুশুনা হৈছোঁ কাৰণটো কিনো এইটো কাৰণ আপোনালোকে এই অনুষ্ঠানখিনি কৰিছে যিহেতু বৰ্তমান নিশ্চয় আমাৰ নতুন প্ৰজন্মই এই বস্তুবিলাক শিকি আছে অলপ কমি গৈছিল বস্তুখিনি ন কাৰণটো মানে এতিয়া চাব এই তাৰমানে ঢোলটো বজালে তাত আগতে তাৰমানে মানুহবিলাক ইমান ব্যস্ত নাছিল এতিয়া যিমান ব্যস্ত দেখা পাইছোঁ তাৰমানে চবেই কাম বা বিভিন্ন এতিয়া ধৰক বস্তুৰৰ দাম বৰ বহুত বেছি বাঢ়ি গৈছে গতিকে ঢোল বজাইনো কেইটকা পাব মানে সেইটো এটা মেইন সমস্যা যে ঢোল বজোৱা সময় নষ্ট কিয়নো কৰোঁ বহুত আছে ঢোল বজাব জনা কিন্তু তোমাৰ সময়ত কিয় নাহে যে দিনটো এনেই গ'ল এই ঢোলটো বজোৱাৰ সময়ততো সিমান নাপাব সিমানখিনি হাজিৰা নাপাব সহায় নাপাব সেইকাৰণে মানে এটি সমস্যা হৈছে কিন্তু আমি এতিয়া ঢোল বজোৱাই হওক বা পেঁপা বজোৱাই হওক বা সেইবিলাক আমি এতিয়া নোপোৱা হৈছোঁ তাৰমানে আগতে আছিল এভেইলেবল আছিল হয়তো এতিয়া তাৰমানে সেইটোৱে সমস্যা বুলি মই ভাবোঁ আগতেতো আমাৰ অঞ্চলটোত বহুতখিনি দেখা পাইছিলোঁ বিহুৰ আগত মানে কি আমি ঢোলৰ শব্দতে বিহু যি আহিছে আমি গম পোৱা আছিলোঁ আগতে মানে কুলিকতে কি মাতাৰ আগতে ঢোলৰ শব্দতে আমি গম পাইছিলোঁ কাৰণ অস্ত্ৰ তপন দাহঁতে বা যিকোনো মানুহ মানে বহুতখিনি মানে ঢুলীয়া মানে আগত ঢোল বহি আছিল কিন্তু এতিয়া এই বস্তুখিনি একদম নহয় কিছু আপোনালোকে এই বস্তুখিনি ৰাখি আছে তাৰ কাৰণে ধন্যবাদ ভাল লাগছে কিন্তু আৰু মুকুট দাহঁতে এই অনুষ্ঠান নহয় মানে অসমীয়া মানে কলা সংস্কৃতিৰ লগত বিভিন্ন ধৰণৰ অনুষ্ঠান জ্যোতি সংগীত হওক ৰাভা সংগীত হওক এইবিলাকৰ অনুষ্ঠান বা এখেতসকলৰ নাটকৰ প্ৰশিক্ষণ দিওঁ আমি নাটকৰ প্ৰশিক্ষণটো আমাৰ এতিয়া লাগে কিন্তু এইটো এইখিনি কৰি নাটকৰো কৰি আছে নাটকৰ মানে এই কৰ্মশালাটো আমাৰ জুলাই মাহত কৰা হয় শিশু নাট কৰ্মশালা এইটো গতিকে সেনেকৈ কিবা কিবি কৰি আছোঁ আৰু কি হয় নাজানো আৰু আপোনালোকৰ আশীৰ্বাদত আৰু কিবা বেয়া দেখিলে ক'ব আৰু মানে সেইটো দিলে আমি গ্ৰহণ কৰিম আৰু ক'লে হ'ল যে এইটো আপোনালোকৰ এইটো বস্তু ভাল লগা নাই বা ভাল লগাটোও ক'ব বেয়া লগাটো দেখাটোও ক'ব যিটো কয় মানে সেইটো আৰু আমি সেইটো আশীৰ্বাদ বুলি ল'ম আৰু কিবা যদি সেনেকৈ কেনেকুৱা কিবা বেয়া দেখেটো ডাইৰেক্ট ক'লে ভাল হয় আৰু সেইটোৱে বিচাৰোঁ আমি ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু লগতে এটা বস্তু নৱপ্ৰজন্মৰ আপুনি কি ক'ব কওকচোন সেইটো কৈ দিয়ক নৱপ্ৰজন্মৰ এইবিলাক কলা সংস্কৃতিৰ বিষয়ে আগবাঢ়ি আহিব লাগে আমাৰ অসমীয়া কলা সংস্কৃতিৰ বিষয়ে জানিব লাগে আচলতে এনে বিহুটো এতিয়া বিহুৰ সকলোৰে মনত আছে মই জানো যে বিহুটো ধৰক সকলোৰে নাচিব খোজে বা বিচাৰে
গতিকে শিকি ল'লে ভাল তাৰমানে শিকাৰ পিছত বস্তুটো অলপ হ'লেও কিছু জ্ঞান আহিব তাৰমানে আহিলে কি ভাল যে শিকাৰ পিছত বেলেগক শিকাব পাৰিব হয়তো আৰু নতুনখিনিক আহিলে তেওঁলোকক শিক্ষাদান কৰিব পাৰিব এনেকৈ বংশানুক্ৰমে এটাৰ পিছত এটা আমাৰ পিছৰ প্ৰজন্মক দি থাকিলে আমাৰ ঐক্য সংস্কৃতি বা আমাৰ যিটো কলা সংস্কৃতি ৰক্ষা পৰিব ন সেইটো সেইকাৰণে সেনেকৈ থকাটো ভাল আৰু সেইটো থকাটো মই বিচাৰোঁ ধৰক চাওঁ কিমানখিনি পাৰোঁ ময়ো কৰি যাম এনেকৈ ঠিক আছে ধন্যবাদ আপোনালোকৰ এইবিলাক চেষ্টা কৰিছে সফল হওক আৰু সকলোৱে আঁকোৱালি লওক সকলোৱে সহযোগ কৰক মই সেইটোৱে বিচাৰোঁ ধন্যবাদ।